অৰুণোদয় আঁচনি বাবদ ধন সংগ্ৰহ প্ৰবঞ্চকৰ কেমেৰা দেখি পলায়ন গোগামুখৰ মনোজ দাসৰ ৰাজ্য চৰকাৰৰ এখন অভিলেখী আঁচনি হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনে বিধৱা বিকলাংগ অবিবাহিত দৰিদ্ৰ লোকক সামৰি লৈছে আৰু এই আঁচনি ৰূপায়ণ পঞ্চায়তৰ পূৰ্ণ হস্তক্ষেপত উপযুক্ত হিতাধিকাৰীয়ে লাভ কৰি আছে চৰকাৰৰ ধন। কিন্তু এই আঁচনিখনত অযোগ্য হিচাপে বিবেচিত একাংশ গ্ৰাম্যাঞ্চলৰ মহিলাক প্ৰলোভন দিয়ে আছাম প্ৰবঞ্চকে এই আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে নামি পৰিছে ধন ঘটাত। তেনে এক ঘটনা সংঘটিত হৈছে ধেমাজি জিলাৰ বৰদমনিত। ঘটনাৰ বিৱৰণী মতে বৰদমনি ভকত কৈৱৰ্ত গাঁৱত উপস্থিত হৈ গোগামুখ দেওদবি গাঁৱৰ মনোজ দাস নামৰ এইজন প্ৰবঞ্চকে বৃহস্পতিবাৰে প্ৰায় ৩০ গৰাকী মহিলাৰ পৰা বেংক একাউণ্ট আধাৰ নম্বৰ সংগ্ৰহ কৰি অৰুণোদয় দিয়াৰ নামত প্ৰতিগৰাকী মহিলাৰ পৰা ১০০ টকাকৈ ধন সংগ্ৰহ কৰি থকাৰ অৱস্থাত ৰাইজে হাতলতে ধৰা পেলায়। দালাল মনোজ দাসে ৰাইজক কোনো উত্তৰ দিব নোৱাৰি সকলো নথি পত্ৰৰে পলায়ন কৰে। ইতিমধ্যে এই ধুৰন্ধৰ মনোজ দাসৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে সামাজিক মাধ্যমত। দালাল মনোজ দাস গোগামুখ তৃণমূল কংগ্ৰেছৰ কৰ্মী বুলি জানিব পৰা গৈছে।